শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে অসম বিধানসভাত হিন্দী ভাষাৰ অন্তৰ্ভুক্তি হ'ল লগও দেখিবলৈ পালোঁ। অসমীয়া আৰু বড়ো মানুহৰ মাজত সংঘাতৰ সৃষ্টি কৰি পিছ দুৱাৰেদি সংঘাতৰ সুবিধা লৈ বড়ো ভাষাৰ অন্তৰ্ভুক্তি কৰা হ'ল। আচলতে কথাটো বহুত মানুহক ডাইভাৰ্ট কৰি কথাটো বহুত বুদ্ধিৰে কৰা গ'ল। বড়ো ভাষা বিধানসভাৰ পৰা আঁতৰিছে বুলি বাতৰি হোৱাৰ লগে লগে আচলতে BTADত প্ৰতিবাদ হ'ল। BTADত বহুজনে অসমীয়া ভাষাটো মুচি দিলে। এটা সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ল। তাৰ প্ৰতিক্ৰিয়া হিচাপে অসমীয়া মানুহেও দাবী কৰিলে, অসমৰ মানুহে অসমীয়া ভাষীসকলে দাবী কৰিলে যে বড়ো ভূমিত অসমীয়া ভাষাটো থাকিব লাগিব। আৰু বড়ো ভাষা কোৱা মানুহখিনিৰ দাবী হ'ল যে বড়ো ভাষাক অৱমাননা কৰা হ'ল, গতিকে তেওঁলোকেও প্ৰতিবাদ কৰিলে। এই অসমীয়া ভাষী আৰু বড়ো ভাষী মানুহৰ মাজত সংঘাতৰ সুবিধা লৈ গইনা লৈ বিধানসভাত অন্তৰ্ভুক্তি কৰা হ'ল হিন্দী ভাষা। ভাষাক লৈ আপত্তি কৰিবলগীয়া নাই, কিন্তু কথাটো হ'ল হিন্দী ভাষাৰ প্ৰয়োজন কি? মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে হিন্দী ভাষা আমাৰ ৰাষ্ট্ৰভাষা। হয় জানো? ভাৰতবৰ্ষত ৰাষ্ট্ৰভাষা বুলি কিবা ভাষা আছে জানো? যদি আমি চাওঁ তেতিয়াহ'লে হিন্দী বা ইংৰাজী অফিচিয়েল লেংগুৱেজ বুলি কোৱা হয়। তাক ৰাষ্ট্ৰভাষা বুলি কোনো মৰ্যাদা দিয়া হোৱা নাই। মৰ্যাদাৰ সহকাৰে বহু ভাষা আছে। হিন্দী বা ইংৰাজীক অফিচিয়েল বুলিহে কোৱা হৈছে, ৰাষ্ট্ৰভাষা বুলি কোৱা নহয়। কিন্তু আপুনি যদি বহু আচলতে বিজেপিৰ কৰ্মকৰ্তাক কয়, তেওঁলোকে বাৰে বাৰে ক'ব খোজে যে হিন্দী ভাষাটো ৰাষ্ট্ৰভাষা, অফিচিয়েল লেংগুৱেজ এটাক ৰাষ্ট্ৰভাষা বুলি স্বীকৃতি সংবিধানেও দিয়া নাই, কোনো তথ্য পাতি ডকুমেণ্টেও হিন্দীক ৰাষ্ট্ৰভাষা বুলি কোৱা নাই। গতিকে এই যুক্তিটো যে ৰাষ্ট্ৰভাষা হিচাপে হিন্দী ভাষাক বিধানসভাত অন্তৰ্ভুক্ত কৰা হৈছে, এই যুক্তিটোৰ কোনো আচলতে ভেটিয়ে নাই। বড়ো ভাষা লাগিছিল, বড়ো ভাষা লাগে, অসমীয়া ভাষা লাগে। আমি অসমীয়া হিচাপে আচলতে যেতিয়া আমি পৰিচয় দিওঁ, কোনো ব্যক্তি নিজৰ চাৰ্টিফিকেটেৰে অসমীয়া নহয়। চাৰ্টিফিকেটেৰে চাবলৈ গ'লে আমাৰ পৰিচয়বোৰ হয়তো এনেকুৱা থাকিব, কোনোবা আহোম, কোনোবা চুতীয়া, কোনোবা কছাৰী, কোনোবা বড়ো, কোনোবা মিচিং, সকলোৰে নিজা নিজা এটা পৰিচয় আছে। সেই পৰিচয়ৰ ঊৰ্ধত আমি সকলো সন্মিলিতভাৱে অসমীয়া কোনো জাতি নাম নহয়, ই এটা জাতি সত্তাৰ পৰিচয়। তাত বহু ক্ষুদ্ৰ সূক্ষ্ম জাতি জনগোষ্ঠী জনজাতিৰ পৰিচয় আছে, আৰু সেই সূক্ষ্ম ক্ষুদ্ৰ জনজাতি জনগোষ্ঠী পৰিচয়সমূহ বুকুত বান্ধি লৈ আমি সন্মিলিতভাৱে সকলো অসমীয়া। এই অসমীয়া জাতিৰ বিভিন্নজনৰ বিভিন্ন ভাষা আছে। বহুতে নিজেই অসমীয়া ভাষা কয়, লিখে, কিন্তু অসমীয়া ভাষাটোৰো যদি আমি চাবলৈ যাওঁ, বিভিন্ন ঠাইত কথিত অসমীয়া ভাষাটো যিটো আছে বেলেগ বেলেগ, যেনেকৈ নলবাৰীত বেলেগ, গোৱালপাৰাত বেলেগ, গুৱাহাটীত বেলেগ, আমাৰ যোৰহাট গোলাঘাটৰ ফালে কোৱা ভাষাটো বেলেগ। ক'ৰবাত শব্দৰ ইফাল সিফাল, আনকি তিনিচুকীয়াৰ ব্যৱহাৰ কৰা ভাষাটো, মৰাণ মটকসকলে ব্যৱহাৰ কৰা অসমীয়া ভাষাটো বা গোলাঘাট যোৰহাটত কোৱা ভাষাটো ক'ৰবাত অলপ সূক্ষ্ম পৰিৱৰ্তন থাকে তাৰ মাজতো। গতিকে এই ভাষাসমূহ সংৰক্ষণ কৰাটো আমাৰ অসমীয়া হিচাপে আমাৰ প্ৰত্যেকৰে দায়িত্ব। আমি সংৰক্ষণ কৰিব লাগিব অসমীয়া ভাষা, তাৰ সমান্তৰালকৈ আমাৰ জনজাতীয় যিসমূহ ভাষা আছে, বড়ো ভাষা হওক, আমাৰ অন্যান্য মিচিং ভাষা হওক, যিসমূহ ভাষা আছে, এই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যি নিজস্ব ভাষা আছে, কথিত বা লিখিত, এই প্ৰত্যেকটো ভাষা আমি সংৰক্ষণ কৰিব লাগিব। তাৰ কথিত বা লিখিত ৰূপটোক মৰ্যাদা সহকাৰে আমি আগবঢ়াই লৈ যাব লাগিব। কিন্তু সমান্তৰালভাৱে আমি জাতি জনগোষ্ঠীৰ সকলো সন্মিলিত হৈ এই আমাৰ পৰিচয়, জাতিগত পৰিচয়ৰ ঊৰ্ধত আমি নিজকে অসমীয়া বুলি একত্ৰিত হৈ পৰিচয় দিব লাগিব। এতিয়া বৰ্তমান যিটো বিষয়ৰ কথা আৰম্ভ কৰিছিলোঁ, যে অসমীয়া ভাষী আৰু বড়ো ভাষী যিসকল প্ৰকৃততে বৃহত্তৰ অসমীয়া জাতিৰ এক মূল খুঁটি, মূল ভেটি, অসমীয়া ভাষী আৰু বড়ো ভাষী ৰাইজৰ মাজত সংঘাতৰ সৃষ্টি কৰি বিধানসভাৰ মজিয়ালৈ লৈ অনা গ'ল হিন্দী ভাষা। আমি যদি চাওঁ, হিন্দী ভাষাটো এইদৰে ইন্ট্ৰডিউচ কৰাৰ প্ৰয়োজন আছিল নে? সন্নিৱিষ্ট এইদৰে কৰাৰ প্ৰয়োজন আছিল নে? নাই। কিহৰ বাবে প্ৰয়োজন আহিল? কিহৰ বাবে তাক সন্নিৱিষ্ট কৰিব লগা এটা পৰিৱেশ অসমত সৃষ্টি হ'ল?
সেই পৰিৱেশটো অসমৰ বাবে নহয়, সেই পৰিৱেশটো আমি যদি চাওঁ হিন্দী বলয়ৰ ওচৰত, উত্তৰ ভাৰতৰ ওচৰত, দিল্লীৰ ওচৰত ক'ৰবাত অসমৰ চৰকাৰে, অসমৰ নেতাসকলে নিজৰ ভেলু, নিজৰ দাম বৃদ্ধি কৰিবৰ বাবে হিন্দী ভাষাটো ইয়াত বলবৎ কৰিছে। ক'ৰবাত তেওঁলোকে নিজে আচলতে RSS বিজেপিৰ যি কেন্দ্ৰীয় নেতৃত্ব, সেই নেতৃত্বক তৈলমৰ্দনৰ বাবে, নিজৰ গাদী সুৰক্ষিত কৰিবৰ বাবে, নিজৰ উচ্চাকাংক্ষা অনাগত দিনত কেন্দ্ৰীয় ৰাজনীতিত নিজৰ দৰদাম বঢ়াবৰ বাবে তেওঁলোকে হিন্দী ভাষাটো ব্যৱহাৰ কৰিলে। আৰু তাৰ বাবে কি ব্যৱহাৰ কৰিলে? আমাৰ বড়ো ভাইসকলৰ মাজত আৰু অসমীয়া ভাষীসকলৰ মাজত এখন সংঘাতৰ সৃষ্টি কৰি সেই সংঘাতৰ সুবিধাৰে হিন্দী ভাষাটো বলবৎ কৰা হ'ল। গতিকে এই অসমীয়া আমি জাতি হিচাপে অনাগত দিনত আমাৰ চেঞ্চাছ আহি আছে, তাত আমি প্ৰত্যেকেই হয়তো নিজৰ নিজৰ ভাষাটো আমি লাহে লাহে যদি চাওঁ অসমীয়া ভাষীৰ সংখ্যা কমি আহিছে। কা ইমপ্লিমেণ্টেশ্যন হ'ল, এতিয়া আমি দেখিছোঁ যে লাহে লাহে যিটো পৰিৱেশ অসমত আহিছে, অসমীয়া ভাষী মানুহৰ সংখ্যা কমি আহিছে। সমান্তৰালভাৱে আমাৰ জনজাতীয় ভাষাসমূহ কোৱা মানুহৰ সংখ্যাও কমি আহিছে। গতিকে অনাগত দিনত এইদৰে যেতিয়া হিন্দী ভাষাটো ইন্ট্ৰডিউচ কৰা হ'ব, বিভিন্নজনে হিন্দী ভাষাৰ কথাও ক'ব, বেংগলীৰ কথা ইতিমধ্যে আছে। আৰু এটা বস্তু আমি নিজেই বিভিন্ন যিসকলক আমি অনা অসমীয়া বুলি কওঁ, মাৰৱাৰী মানুহ, পাঞ্জাবী মানুহ, বেংগলী মানুহ, তেওঁলোকক আমি সম্পূৰ্ণ মৰ্যাদা সহকাৰে আগবঢ়াই লৈ যোৱাটো বিচাৰোঁ, সকলোৱে সন্মিলিতভাৱে আগবাঢ়ি যোৱাটো বিচাৰোঁ। কিন্তু এটা কথা আমি অভিজ্ঞতাৰেও দেখোঁ যে যিসকল মাৰৱাৰী মানুহ, যিসকল হিন্দী ভাষা কোৱা, অসমৰ বাহিৰত থাকিলে যিসকলে হিন্দী ভাষাই ক'লেহেঁতেন, অনা অসমীয়া বুলি আমি কওঁ, সেইসকলেও যেতিয়া কথা পাতে তেওঁলোকে বহুতেই অসমীয়া ভাষাই ব্যৱহাৰ কৰে। অসমীয়া ভাষাৰ গীত মাত তেওঁলোকৰ বহুতৰ মুখে মুখে থাকে। তেওঁলোকে নিজেই বহু সময়ত নিজকে অসমীয়া ভাষী বুলিয়েই পৰিচয় দিয়ে। নিজকে তেওঁলোকে সেই অনা অসমীয়া শব্দটোৰে তেওঁলোকে নিজৰ পৰিচয় হোৱাটো নিবিচাৰে। তেওঁলোকে নিজকে বৃহত্তৰ অসমীয়া জাতিৰ অংশ বুলি কৈয়ে গৌৰৱবোধ কৰে, আৰু আমিও তেওঁলোকক সেই বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ বুলি অসমৰ অসমীয়া ৰূপে আঁকোৱালি লৈ আগবাঢ়িব বিচাৰোঁ। কিন্তু এনে এটা পৰিৱেশ যেতিয়া হয়, তেতিয়া সেই সংঘাতত সকলোৰে গাত আচলতে ক'ৰবাত চেকা লাগি থাকি যায়। আজি যিসকল নৰ্মেলি হিন্দী কোৱা মানুহে এই সময়ত অসমতে থাকি, আচলতে তেওঁলোক পূৰ্বপুৰুষৰ পৰা অসমতে থাকি ক'ৰবাত অসমীয়া ভাষাটোক নিজৰ আইৰ মুখৰ ভাষা বা মাতৃভাষা বুলি ক'বলৈ লৈছে, তেওঁলোকে পঢ়োঁতে লিখোঁতে সকলোতে অসমীয়া ভাষা ব্যৱহাৰ কৰিছে। অনাগত দিনত যেতিয়া হিন্দী ভাষাটোৰো সেইদৰে অফিচিয়েলি তাক একচেপ্ট কৰি লোৱা গৈছে, হিন্দী ভাষাটোকো আচলতে বিধানসভাৰ মজিয়াত স্বীকৃতি দি আগবঢ়াই লৈ যাব খোজা গৈছে অসমীয়া ভাষাৰ সমান্তৰালকৈ, তেতিয়া কি হ'ব? অনাগত দিনত তেনে বহু অসমীয়া কোৱা মানুহৰ, অসমীয়া কোৱা যিসকলৰ আচলতে আমি বেংগলী মানুহ আছে, বিহাৰী মানুহ আছে, মাৰৱাৰী পাঞ্জাবী মানুহ আছে, যিসকলে বেলেগত হ'লে হিন্দী ক'লেহেঁতেন, এতিয়া অসমীয়াই কয়, সেইসকলৰ উত্তৰ প্ৰজন্ময়ো কিন্তু অসমীয়াটো বাদ দি আকৌ হিন্দীটো ব্যৱহাৰ কৰাৰ সম্ভাৱনাহে লাহে লাহে বাঢ়ি যাব। গতিকে আমি এই সময়ত এটা কথা ক'ব বিচাৰোঁ যে এইদৰে কেৱল মাত্ৰ নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ বাবে, কেৱল মাত্ৰ হিন্দী বলয়ৰ বিজেপিৰ যিটো লবি আছে, বিজেপি RSSৰ যি আচলতে দিল্লীৰ শাসন, গুজৰাটৰ শাসন আছে, তেওঁলোকৰ যি শীৰ্ষ নেতাসকল আছে, সেইসকলক তৈলমৰ্দন কৰিবৰ বাবে বিধানসভাত হিন্দী ভাষাৰ এই সময়ত অনা গ'ল। ক'ৰবাত তাৰ সেই সুবিধাটো সৃষ্টি কৰিবৰ বাবে বড়ো ভাষাভাষী আৰু অসমীয়া ভাষীৰ মাজত এটা যুঁজ লগাই সংঘাতৰ সৃষ্টি কৰি বাতৰিৰ জৰিয়তে সংঘাতৰ গইনা লৈ এনে এটা কাম কৰা হ'ল, আৰু আমাক এইদৰে একাষৰীয়া কৰি আমাৰ চিন্তাবোৰক বেলেগ এটা দিশলৈ ডাইভাৰ্ট কৰি বিধানসভাত হিন্দী ভাষাৰ এণ্ট্ৰি কৰালে। গতিকে এই কথাবোৰত আমি অনাগত দিনবোৰত সকলো কিন্তু সজাগ হ'ব লাগিব, আমি সকলোৱে সাজোৰে মাত মাতিব লাগিব। এই সময়ছোৱাত আমি দেখিছোঁ যে আমাৰ জনজাতীয় মানুহখিনিয়ে প্ৰতিবাদ কৰি আছে। আজি কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গো বেক বুলি কোৱা হয়। তিৱা মানুহসকলে নিজৰ ভূমিৰ পট্টাৰ বাবে, নিজৰ মাটিৰ ছেটেলাইট টাউনশ্বিপৰ বিৰুদ্ধে তেওঁলোকে নিজৰ ভূমিৰ অধিকাৰৰ বাবে আন্দোলন কৰি আছে। কাৰ্বি মানুহে আন্দোলন কৰি আছে। এই গোটেই পৰিৱেশবোৰত আমি
সকলোৱে বৃহত্তৰ অসমীয়া জাতি হিচাপে ইজনে সিজনৰ লগত হাতে হাত ধৰি থিয় হ'ব লাগিব। আজি বড়োভূমিত হৈ থকা কিবা এটা ঘটনাৰ ক্ষেত্ৰত আমি বড়োভূমিত নথকা প্ৰতিজন অসমীয়া ভাষী মানুহে অন্যান্য প্ৰতিটো জাতি জনগোষ্ঠীয়ে সকলোৱে সমান্তৰালভাৱে মাত মাতিব লাগিব। জনজাতিকৰণৰ বাবে মাত মাতোঁতেও যিসকল জনজাতি আছে তেওঁলোকৰ দাবীসমূহক আমি গুৰুত্ব দিব লাগিব। তেওঁলোকৰ স্বায়ত্ত শাসনৰ প্ৰসংগবোৰক, ভূমি অধিকাৰৰ প্ৰসংগবোৰক আমি গুৰুত্ব দিব লাগিব আৰু প্ৰত্যেকৰ সমস্যাবোৰ বুজি প্ৰত্যেকৰ অধিকাৰ বা যি আৱেগ আছে, যি চেণ্টিমেণ্ট আছে সেয়া বুজি কিন্তু আগবাঢ়িব লাগিব। আমি যদি এই সময়বোৰত নিজেই নিজৰ মাজত যুঁজ এখন কৰি থাকোঁ, নিজেই নিজৰ মাজত লাগি থাকোঁ, জাতি জনগোষ্ঠীৰ মাজত বিভেদ আহি থাকে, আমাৰ পৰিচয়বোৰ মই অসমীয়া বুলি কোৱাৰ পৰিৱৰ্তে আমি পৰিচয়বোৰ এইদৰে ৰাখোঁ যে মই আহোম, মই কছাৰী, মই চুতীয়া, মই বড়ো, মই তিৱা, তেতিয়াহ'লে আমাৰ এই পাৰ্থক্যবোৰৰ, আমাৰ এই যি বিভেদ, এই বিভেদৰ সুযোগ কিন্তু লৈ নিজৰ ৰাজনৈতিক অংক সিদ্ধি কৰিবলৈ আমাৰ ওপৰত এটা বৃহত্তৰ লবিয়ে কাম কৰি আছে। হিন্দী বলয়ৰ এটা লবিয়ে কাম কৰি আছে। সেই লবিটো অসমীয়া ভাষীৰ ওপৰত, অসমৰ যি আচলতে জনজাতীয় জনগোষ্ঠীয় মানুহ আছে, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত জড়িত হৈ যিসকলে নিজকে অসমীয়া বুলি কৈ আগবঢ়াই লৈ যাব খোজা মানুহ আছে, এইসকলৰ আমাৰ যি চিন্তা, আমাৰ যি অধিকাৰৰ প্ৰসংগ, আমাৰ যি আচলতে মাটি ভেটিৰ প্ৰসংগ, আমাৰ ভাষা সংস্কৃতি ৰক্ষাৰ প্ৰসংগ, এই গোটেই প্ৰসংগবোৰ কিন্তু তল পৰি ল'ব আৰু অনাগত দিনত আমি ক'ৰবাত হিন্দী বলয়ৰ ওচৰত মূৰ দুৱাই থাকিব লাগিব, তল পৰি থাকিব লাগিব। ইয়াত মই হিন্দী বলয় বুলি শব্দটো ব্যৱহাৰ কৰোঁতে মই অসমৰ যিসকল মানুহ আছে, অসমৰ যিসকল মানুহ অসমীয়া ভাষা তেওঁলোকৰ মাতৃভাষা নহয়, কিন্তু তেওঁলোকে নিজকে অসমীয়া বুলি পৰিচয় দিব খোজে, নিজে অসমীয়া ভাষাটো কয়, নিজে অসমীয়া ভাষাটো আঁকোৱালি লয়, সেইসকলক ইনক্লুড কৰিব খোজা নাই। মই হিন্দী বলয় বুলি কওঁতে ক'ব খুজিছোঁ RSS বিজেপিৰ যিসকল মানুহ আছে উত্তৰ ভাৰতত, যিসকল মানুহ আছে গুজৰাট, ৰাজস্থান, দিল্লী, আচলতে আমাৰ UP বিহাৰত, যিসকল মানুহে বিজেপি RSSৰ মূল নীতি নিৰ্ধাৰণ কৰে আৰু যিসকল মানুহক তৈলমৰ্দন কৰিবৰ বাবে আমাৰ বিজেপিৰ মানুহখিনিয়ে, আমাৰ চৰকাৰী দলৰ মানুহখিনিয়ে এই ধৰণৰ সিদ্ধান্তবোৰ লৈছে, যিবোৰ সিদ্ধান্ত ল'বৰ বাবে তেওঁলোকে আমাৰ মাজত এক সংঘাতৰ বাতাবৰণ সৃষ্টি কৰিছে, আমাৰ বড়ো ভাই অসমীয়া মানুহৰ মাজত, অসমীয়া ভাষী মানুহৰ মাজত যুঁজ লগাইছে। গতিকে অনাগত দিনবোৰত আমি এই কথাবোৰক লৈ সাজুৰে মাত মাতি থাকিব লাগিব, আমি একত্ৰিত হৈ মাত মাতি থাকিব লাগিব, আমি সকলোৱে বৃহত্তৰ অসমীয়া জাতি হিচাপে মাত মাতি যাব লাগিব। পুনৰ এই কথাটো মই কওঁ, বহুত দীঘলীয়া নকৰোঁ। অসম এখন এনে ৰাজ্য য'ত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী আছে। আমাৰ বহু কম সংখ্যক মানুহেহে একেধৰণৰ ভাষা কয়। অসমীয়া বুলি কওঁতেও আমাৰ কথিত ভাষাটোৰ মাজত প্ৰতিখন জিলাতেই পাৰ্থক্য আছে। ভাষাৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰক লৈ আমাৰ যথেষ্ট পাৰ্থক্য আছে। কেতিয়াবা গোলাঘাট যোৰহাটৰ এজন মানুহে নলবাৰীত মানুহজনে কোৱা অসমীয়া ভাষাটো বুজিও নাপায়। কথাৰ পাৰ্থক্য ইমান বেছি। তাৰোপৰি আমাৰ বহু জাতি জনজাতিৰ নিজস্ব ভাষা আছে, নিজস্ব দেৱান আছে, আৰু এই সকলোখিনি আমি সামৰি লৈহে অসমীয়া জাতি। এই সকলোখিনি মৰ্যাদা বহন কৰি, এই সকলো পাৰ্থক্য অনৈক্যৰ মাজত ঐক্য হৈহে আমি অসমীয়া জাতি। গতিকে অসমীয়া জাতি বুলিলে কোনো নিৰ্দিষ্ট এটা জাতিক নুবুজায়, অসমীয়া শব্দটোৰে এটা জাতি সত্তাক বুজায়। বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে সেই জাতি সত্তাটো আমাৰ মাজত আছে, আৰু সেই জাতি সত্তাটো শক্তিশালী কৰি ৰাখিবলৈ হ'লে আমি প্ৰত্যেকেই অসমীয়া জাতীয়তাবাদ শক্তিশালী কৰি ৰাখিবলৈ হ'লে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজে নিজৰ লগ দিয়াৰ লগতে প্ৰত্যেকেই ইজনে সিজনৰ হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব। গতিকে এই সময়ছোৱাত আমাৰ বড়ো ভাষাভাষী আৰু অসমীয়া ভাষাভাষীৰ মাজত এক পাৰ্থক্যৰ সৃষ্টি কৰি, এক বিভেদৰ সৃষ্টি কৰি, কিছুমান উৰা বাতৰি, কিছুমান ভ্ৰান্ত ধাৰণা বিয়পাই এখন প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি কৰি হিন্দী ভাষাটো পিছবাৰী দি আনি বিধানসভা যিদৰে পোৱালেহি, সেইদৰে অনাগত দিনত আমাৰ ভাই ককাইৰ মাজত কাজিয়া লগাই যাতে এইদৰে আমাৰ ওপৰত এটা এটাকৈ অন্যান্য সিদ্ধান্ত জাপি দিয়া নহয়, আমি ক'ৰবাত অসমীয়াৰ পৰা হিন্দুত্ববাদলৈ যোৱাৰ যাত্ৰাত আমি নিজৰ অধিকাৰ, নিজৰ যি স্বতন্ত্ৰতা, অসমীয়া জাতিৰ যি স্বাভিমান, এয়া যাতে নেহেৰুৱাওঁ। আমি নিজক
সনাতনী বুলি কৈ আমি নিজক হিন্দুত্ববাদী বুলি কৈ পৰিচয় দিব নোখোজোঁ, আমি আমাক অসমীয়া বুলি কৈ পৰিচয় দিব খোজোঁ। গতিকে এই অসমীয়া পৰিচয়টো সকলোৰে ঊৰ্ধত থাকিবলৈ হ'লে আমি বুজি পাব লাগিব, এই চক্ৰান্তবোৰ বুজিব লাগিব, এই চক্ৰান্তবোৰৰ বিৰুদ্ধে মাত মাতিব লাগিব। গতিকে আশা কৰিছোঁ এনেধৰণৰ কথাবোৰত আমি সকলোৱে কিছুমান ভুল বুজাবুজিৰ বলি নহৈ, কিছুমান বিতৰ্কৰ বলি নহৈ আমি নিজৰ মাজত যাতে সংঘাতৰ সৃষ্টি নকৰোঁ আৰু সকলোৱে নিজৰ অসমীয়া ভাষাটো শক্তিশালী কৰিবৰ বাবে, অসমীয়া ভাষাটো যাতে সগৌৰৱেৰে সদায় জিলিকি থাকে, আমি প্ৰতি ঘৰৰ সন্তানক, প্ৰতিজনক যাতে অসমীয়া ভাষাটো শিকাওঁ, বুজাওঁ, গীত মাতসমূহ, আমাৰ কবিতাসমূহ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰোঁ, সকলোৱে প্ৰয়াস কৰোঁ। সেই একেদৰেই আমাৰ জাতীয় জনজাতীয় ভাষাসমূহৰ ক্ষেত্ৰতো আমি প্ৰত্যেকেই যাতে আগবঢ়াই লৈ যোৱাত অংশীদাৰ হওঁ। আজি দেউৰী ভাষা, কথিত ভাষা প্ৰায় নাইকিয়াৰ দৰে হৈছে। সেইদৰে টাই আহোমৰ ভাষা বিভিন্ন চিন্তা চৰ্চাৰ চলি আছে যদিও টাই ভাষাটো বহুতে নাজানে, কিন্তু আমাৰ বিভিন্ন কথিত ভাষা লোপ পাবলৈ লৈছে। এই কথিত ভাষাসমূহ আমি লোপ পাবলৈ দিব নোৱাৰোঁ, আমি তাকো ধৰি ৰাখিব লাগিব, আমি তাৰ বাবেও আমাৰ কৰণীয়খিনি কৰিব লাগিব। কিন্তু একে সময়তে আমি নিজৰ পৰিচয় লগত ৰাখি অসমীয়া হিচাপে নিজৰ জাতীয় জনজাতীয় জনগোষ্ঠীয় পৰিচয়টোৰ ঊৰ্ধত আমি জাতি হিচাপে বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ বুলি আমি নিজৰ সেই পৰিচয়টো লগত লৈ আগবাঢ়ি যাব লাগিব। গতিকে এইখিনি কথাই ক'লোঁ, আমি অনাগত দিনত এনে চক্ৰান্তবোৰৰ বিৰুদ্ধে যাতে মাত মাতি যাব পাৰোঁ, সকলো সাজু হৈ থাকিব পাৰোঁ, সকলোৱে যাতে একত্ৰিত হৈ ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাওঁ। সকলোকে ধন্যবাদ জনাইছোঁ এইখিনিত মোক সময় দিয়াৰ বাবে। ধন্যবাদ। জয় আই অসম।